নমস্কাৰ বন্ধুসকল, ৰেইনবো এবাকাছলৈ পুনৰ স্বাগতম। এবাকাছ লাৰ্ণিঙৰ ওপৰত এইটো আমাৰ চতুৰ্থ ভিডিঅ'। এই ভিডিঅ'টোত আমি বিটছৰ বিষয়ে আলোচনা কৰিম। এই বিটছবিলাক আছে যে এই বিটছবিলাকৰ বিষয়ে আলোচনা কৰিম। এই বিটছবিলাকৰ মান কি, কেনেধৰণে ব্যৱহাৰ কৰিব লাগিব, তাৰ ওপৰত আমি এই ভিডিঅ'টোত বহলাই আলোচনা কৰিম। কিন্তু এই বিটছৰ ওপৰত আলোচনা কৰাৰ সময়ত এটা কথা সদায় মনত ৰাখিব যে যিকোনো এবাকাছৰ ওপৰত অধ্যয়ন কৰোঁতে এবাকাছ টুলছটো সকলো সময়তে ব্যৱহাৰ কৰিব। এবাকাছ টুলছটো ব্যৱহাৰ নকৰাকৈ কোনো ধৰণৰ অধ্যয়ন নকৰিব। কিন্তু এই এবাকাছ টুলছটো ব্যৱহাৰ কৰি অধ্যয়ন কৰাৰ আগতে সদায় এবাৰ এনেধৰণৰে আমি যেনেকৈ বোৰ্ডত অংকন কৰি লৈছো, ঠিক তেনেকৈ এবাৰ বোৰ্ডত অংকন কৰি লৈ পেলাই অধ্যয়ন কৰিব। তাৰ কাৰণটো হ'ল কি, যদি বোৰ্ডত এনেকৈ অংকন কৰি লৈ পেলাই আপোনালোকে অধ্যয়ন কৰে, তেতিয়াহ'লে আপোনালোকৰ ইয়াৰ পিছত যেতিয়া এই টুলছটোলৈ আহিব, টুলছটোত আপোনালোকে অধ্যয়ন কৰোঁতে আপোনালোকৰ সহজ হৈ পৰিব। সেয়ে সদায় প্ৰথমতে এবাৰ বোৰ্ডত এনেকৈ অংকন কৰি ল'ব, তাৰপিছত এবাকাছ টুলছত আপোনালোকে অনুশীলন কৰিব। ঠিক আছে, আহক আমি এতিয়া প্ৰথমতে বোৰ্ডত অংকন কৰি যিটো লৈছো তালৈ যাওঁ। তাত আমি প্ৰথমতে অধ্যয়ন কৰি লওঁ বিটছৰ মান কি, তাৰ ওপৰত আমি তাৰ অধ্যয়ন কৰি লওঁ। তাৰপিছত আমি এই এবাকাছ টুলছটোলৈ আহিম। এইখিনিতে আৰু এটা কথা কৈ লওঁ, আমি আগৰ ভিডিঅ'তে কৈছো যে এবাকাছৰ ব্যৱহাৰ সদায় আপোনাৰ যিবিলাক আমি যোগ বিয়োগ পূৰণ অংক কৰিম, সেইবিলাক সদায় আপোনাৰ এই যে ইউনিট পইণ্টটো আছে যে এই ইউনিট পইণ্টৰ পৰাই গণনা আৰম্ভ হ'ব। এটা হ'ল ওৱানছ ৰড। এই ওৱানছ ৰড মানে এককৰ ঘৰৰ পৰা সিফালে একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, তেনেকৈ এইফালে গৈ থাকিব। ঠিক আছে, আমি তাত বোৰ্ডত যিটো অংকন কৰি লৈছো সেইটো হ'ল আপোনাৰ এই একৰ ঘৰৰ যিটো ওৱানছ ৰডৰ যিখিনি বিটছ আছে, এই বিটছৰ মানখিনি আমি অংকন কৰি লৈছো। আমি প্ৰথমতে এই ওৱানছ ৰডৰ ওপৰতে আমি অধ্যয়ন কৰিম, তাৰপিছত আমি বাকীখিনি ৰডছৰ ওপৰলৈ যাম। আহক এতিয়া এইটো দেখিছেনে, এইটো আপোনাৰ ওৱানছ ৰডৰ, এডাল ওৱানছ ৰড, এইটো ইয়াত যেনেকৈ আপুনি ইয়াত দেখিছে, এইটো ইউনিট পইণ্ট। এই ইউনিট পইণ্ট আমি আগৰ ভিডিঅ'ত আপোনালোকক কৈছো যে এই ইউনিট পইণ্টৰ মান সকলো সময়ত 0 থাকিব। ইয়াৰ মান সদায় 0। যেতিয়ালৈকে এই ইউনিট পইণ্টৰ ওচৰলৈ কোনো বিটছ নাহে, তেতিয়ালৈকে ইয়াৰ মান 0 হৈ থাকিব। এতিয়া ইয়াত চাওক, এইটো ইউনিট পইণ্টৰ ওচৰলৈ আপোনাৰ এটা বিটছ গৈছে। তাৰ মানে ইয়াত তোমাৰ দেখিছে 4টা বিটছ আছে, 1 2 3 4, এই 4টা বিটছ আছে, এই 4টা বিটছ 1 2 3 4। ঠিক আছে, এই 4টা বিটছৰ যেতিয়া এটা বিটছ এই ইউনিট পইণ্টৰ ওচৰলৈ গুচি যাব, এই ইউনিট পইণ্টৰ ওচৰলৈ এটা বিটছ ওপৰত দিব, তাৰ মান হ'ব 1, মানে 1। ইয়াৰ অৰ্থ হ'ল কি, প্ৰতিটো বিটছৰ মান হ'ল, যিবিলাক লোৱাৰ বিটছ আছে এককৰ ঘৰৰ, এই লোৱাৰ বিটছৰ প্ৰতিটো বিটছৰ মান হ'ল 1 কৈ। যেতিয়া এটা বিটছ আপোনাৰ এই ইউনিট পইণ্টৰ ওচৰলৈ যাব, তেতিয়া তাৰ মান হ'ব 1। এইটো এটা বিটছ ইউনিট পইণ্টৰ ওচৰলৈ গুচি গ'ল, তেতিয়া ইয়াৰ মান হ'ল 1। ঠিক তেনেকৈ এই ইউনিট পইণ্টটো, এইটো ইউনিট পইণ্টৰ ওচৰলৈ লোৱাৰ বিটছ যেতিয়া দুটা যাব, ওপৰলৈ উঠি যাব, তেতিয়া তাৰ মান হ'ব 2। 4টা বিটছৰ দুটা বিটছ ওপৰত উঠি গ'ল, লগে লগে তাৰ মান হ'ল 2। ঠিক তেনেকৈ এইটো হ'ল ইউনিট পইণ্ট। এই ইউনিট পইণ্টৰ ওচৰলৈ আপোনাৰ এটা, দুটা, তিনিটা বিটছ ওপৰত উঠি গ'ল। এই 3টা বিটছ যেতিয়া ওপৰত উঠি যাব, তাৰ মান হ'ব 3। এটা বিটছ তলত ৰৈ গ'ল। আৰু যেতিয়া এই ইউনিট পইণ্টৰ ওচৰলৈ এই 4টা বিটছ একেলগে উঠি যাব, তাৰমানে ইউনিট পইণ্টৰ ওচৰলৈ 4টা বিটছ গুচি যাব, তেতিয়া তাৰ মান হ'ব 4, মানে 4। এইটো হ'ল 3। ঠিক আছে, এইটো হ'ল 1, এইটো 2, এইটো 3, এইটো 4, 1 2 3 4। তাৰমানে ইউনিট পইণ্টৰ ওচৰলৈ যেতিয়া এটা বিটছ যাব, তেতিয়া হ'ব তাৰ মান 1
যেতিয়া দুটা বীজ যাব তাৰ মান হ'ব 2 যেতিয়া তিনটা বীজ যাব তাৰ মান হ'ব 3 যেতিয়া চাৰিটা বীজ যাব তাৰ মান হ'ব 4 এতিয়া আমি বীজ দুই প্ৰকাৰ পাইছিলো এলা আপাৰ বীজ আৰু লোৱাৰ বীজ আমি এতিয়া এখিনিলৈকে লোৱাৰ বীজৰ মান কি হ'ব এখিনিলৈকে আমি গম পালো এতিয়া আমি আপাৰ বীজৰ মানৰ বিষয়ে যাওঁ এটো আপাৰ বীজ আমি আগৰ ভিডিওত কৈছিল যে আপাৰ বীজৰ মান 5 মানে 5 যেতিয়ালৈকে এই ইউনিট পইণ্টৰ ওচৰলৈ কোনো বীজ নাই তাৰ মান 0 হৈ থাকিব আৰু যেতিয়া এই ইউনিট পইণ্টৰ ওচৰলৈ যিকোনো লোৱাৰ বীজ যদি এটা আহে তেতিয়াহ'লে তাৰ মান 1 হ'ব যদি দুটা যায় তাৰ মান 2 হ'ব যদি তিনটা যায় তাৰ মান 3 হ'ব যদি চাৰিটা যায় তাৰ মান 4 হ'ব এতিয়া এই আপাৰ বীজ এটো দেখিছেনে এটো আপাৰ বীজ যদি এটো নামি আহে এই আপাৰ বীজ নামি আহে ইয়াৰ মান কি হ'ব লোৱাৰ বীজ একো পৰে যোৱা নাই লোৱাৰ বীজ তলতে আছে কিন্তু আপাৰ বীজ এটা তলে নামি আহে তাৰ মান হ'ব এতিয়া 5 যদি আপাৰ বীজ আপোনাৰ ইউনিট পইণ্টৰ ওচৰলৈ নামি আহে একৰ ঘৰৰ যেটা ৰডছ আছে তাৰ মানে ওৱান্স ৰডৰ যদি তাৰ বীজটো নামি আহে আপাৰ বীজ তেতিয়া তাৰ মান হ'ব 5 মানে 5 এতিয়া আপাৰ বীজটো তলে নামি আছে ইয়াৰ মান হৈ আছে 5 আৰু তাৰ পিছত লোৱাৰ বীজ এটা ওপৰলৈ উঠি যাব লোৱাৰ বীজ এটা যেতিয়া এই ইউনিট পইণ্টৰ ওচৰলৈ গুচি যাব তেতিয়া তাৰ মান হ'ব কি 5 1 এই 1 টো 5 1 এতিয়া হ'ব 6 মানে 6 ঠিক আছে এতিয়া ইয়াত আপাৰ বীজ তলে নামি আছে ইয়াৰ মান হৈ আছে 5 এতিয়া লোৱাৰ বীজ দুটা এই দুটা মানে 2 5 6 7 এতিয়া হ'ব ইয়াৰ মান 7 ঠিক আছে ঠিক তেনেকৈ আপাৰ বীজ নামি আছে লোৱাৰ বীজ 1 2 3 এই তিনটা উঠি গ'ল তাৰ মানে 1 2 3 5 6 7 8 মানে এটো হ'ল 8 এটো হ'ল 8 ঠিক আছে এতিয়া আপাৰ বীজ তলে নামি আছে ইয়াৰ মান হৈ আছে 5 লোৱাৰ বীজ 4 টা ওপৰত যায় তাৰ মান হয় 4 ইয়াত 4 টা লোৱাৰ বীজ ওপৰত উঠি গ'ল 5 6 7 8 9 ইয়াৰ মান হ'ল 9 মানে 9 এটা যদি আপাৰ বীজ থাকিব 1 দুটা যদি আপাৰ বীজ এটা যদি লোৱাৰ বীজ থাকে তেতিয়া তাৰ মান হ'ব 1 যদি দুটা লোৱাৰ বীজ ওপৰলৈ যায় তাৰ মান হ'ব 2 যদি তিনটা লোৱাৰ বীজ ওপৰলৈ যায় তাৰ মান হ'ব 3 যদি চাৰিটা লোৱাৰ বীজ একেলগে ওপৰলৈ যায় তাৰ মান হ'ব 4 যদি আপাৰ বীজ তলে নামি আহে তাৰ মান হ'ব 5 যদি আপাৰ বীজ এটা লোৱাৰ বীজ এটা ইউনিট পইণ্টৰ ওচৰলৈ গুচি যায় তেতিয়া তাৰ মান হ'ব 6 যদি আপাৰ বীজ 2 আৰু লোৱাৰ বীজ দুটা ইউনিট পইণ্টৰ ওচৰলৈ যায় তাৰ মান হ'ব 7 যদি আপাৰ বীজ আৰু লোৱাৰ বীজ তিনটা ইউনিট পইণ্টৰ ওচৰলৈ যায় তাৰ মান হ'ব 8 যদি আপাৰ বীজ আৰু লোৱাৰ বীজ চাৰিওটা ইউনিট পইণ্টৰ ওচৰলৈ গুচি যায় তাৰ মান হ'ব 9 আপোনালোকে এনেকৈ ছাত্ৰ ছাত্ৰীক প্ৰথমতে বোৰ্ডত অংকন কৰি লৈ পেলাই শিকাব আপোনালোকেও এনেকৈ প্ৰেক্টিছটো কৰিব আৰু ছাত্ৰ ছাত্ৰীক ফাৰ্ষ্ট এনেকৈ বোৰ্ডত অংকন কৰি লৈ পেলাই প্ৰেক্টিছ কৰাব তাৰ পিছত আপোনালোকে আহিব এই এবাকাছ টুলছটো লৈ এটো এবাকাছ টুলছ ইয়াত প্ৰেক্টিছ কৰি এই বোৰ্ডত এনেকৈ প্ৰেক্টিছ কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত প্ৰেক্টিছ আৰম্ভ কৰিব আমি ইয়াত এবাৰ প্ৰেক্টিছ কৰি চাওঁ বোৰ্ডত আমি পাইছিলো কি আপাৰ বীজ এটা যদি ইউনিট পইণ্টৰ ওচৰলৈ গুচি যায় এইটো ইউনিট পইণ্ট যদি এটা গুচি যায় তাৰ মান হ'ব 1 যদি দুটা গুচি যায় তেতিয়াহ'লে তাৰ মান হ'ব 2 যদি তিনটা গুচি যায় তাৰ মান হ'ব 3 যদি চাৰিটা গুচি যায় তেতিয়াহ'লে তাৰ মান হ'ব 4 হ'ল আৰু ইউনিট পইণ্টৰ মান 0 আপাৰ বীজ নামি আহিল এটা এই আপাৰ বীজ নামি আহিল ইউনিট পইণ্টৰ ওচৰলৈ ইয়াৰ মান হৈ গ'ল 5 আপাৰ বীজ নামি আহিল
আৰু লোৱাৰ বিটছ এটা ইউনিট পইণ্টৰ ওচৰত গুচি গ'ল ইয়াৰ মান হ'ল 6 আপাৰ বিটছ নামি আহিল লোৱাৰ বিটছ দুটা ইউনিট পইণ্টৰ ওচৰত গুচি গ'ল ইয়াৰ মান হ'ল 7 আপাৰ বিটছ নামি আহিল লোৱাৰ বিটছ তিনিটা গুচি গ'ল ইয়াৰ মান হ'ল 8 আপাৰ বিটছ নামি আহিল লোৱাৰ বিটছ 4টা গুচি গ'ল ইয়াৰ মান হ'ল 9 আমি ওৱান্স ৰডত 1ৰ পৰা 9 লৈকে পাম 1 2 3 4 আৰু এইটো হ'ল 5 আমি 9 লৈকে পাম এইটো হ'ল ওৱান্স ৰড তাৰমানে আমাৰ এককৰ ঘৰত আমি 9 লৈকে পালো এতিয়া ইয়াৰ পিছত আহক দশকৰ ঘৰলৈ যদি আমাক 10 লাগে তেতিয়া কি হ'ব এইটো হ'ল ওৱান্স ৰড এইটো হ'ল টেন্স ৰড মানে দশকৰ ঘৰ যদি আমাক 10 লাগে তেতিয়াহ'লে কি হ'ব এটা লোৱাৰ বিটছ এনেকৈ শিকি যাব ইয়াৰ মান হ'ল 0 ইয়াত হ'ল দশকৰ ঘৰ 1 এইটো হ'ল 10 যদি আমাক 20 লাগে তেতিয়াহ'লে দুটা উঠিব 2 এফালে হ'ল 0 মান হ'ল 20 যদি আমাক 30 লাগে তিনটা যাব 0 30 40 লাগিলে 4টা যাব 40 ইয়াৰ মান 5 নামি আহিল 0 50 হ'ল এনেকে হলে 60 এনেকে আমাৰ গণনা আৰম্ভ হ'ব দশকৰ ঘৰত যদি আমাক এতিয়া ধৰি লওক 11 লাগে তেতিয়া কি হ'ব 11 লাগিলে গ'ল এইটো হ'ল 10 আৰু একৰ ঘৰৰ এটা বিটছ ওপৰলৈ 1 10 1 11 যদি আমাক লাগে ধৰি লওক 13 10 3 10 1 2 3 10 3 13 যদি আমাক 15 লাগে 10 এইটো হ'ল 5 নামি আহিল 10 5 15 এনেকৈ আমাৰ দশকৰ ঘৰৰ হিচাপ হ'ব ঠিক তেনেকৈ এইফালে আহি থাকিব যদি 100 লাগে আমাক এতিয়া 100 লাগিলে হ'ব কি একক দশক শতক তাৰমানে ওৱান্স টেন্স এণ্ড হাণ্ড্ৰেডছ ৰডৰ এতিয়া এটা বিটছ ওপৰত উঠি যাব এতিয়া কি হ'ব 1 10 100 হ'ল যদি 200 লাগে দুটা উঠিব 2 10 200 এইটো 0 ঠিক আছে যদি আমাক 1000 লাগে তেতিয়াহ'লে ওৱান্স ৰড একক দশক শতক হাজাৰ উঠি গ'ল 0 এইটো হ'ল 1000 যদি আমাক 5000 লাগে 5টো নামিব 1000 ৰডছৰ হাজাৰৰ ঘৰৰ 0 5000 হ'ল তেনেকৈ এইফালে আমাৰ গণনা আৰম্ভ হৈ গৈ থাকিব যদি আমাক লাগে ধৰি লওক 555 তেতিয়া কি হ'ব 555 এইটো হ'ল 500 এইটো হ'ল 50 এইটো হ'ল 5 তাৰমানে কিমান হ'ল 555 একক দশক শতক হাজাৰ আমি এতিয়ালৈকে হাজাৰলৈকে আমি গণনাটো প্ৰথম পাঠত আমি এখিলে গণনাটো শিকি ললো আমি যদি এইখিনি বাৰে বাৰে প্ৰেক্টিচ নকৰো তেতিয়াহ'লে এই গণনাবিলাক আমি কৰিব নোৱাৰিম সেইকাৰণে আপুনি নিজেও ইয়াক বাৰে বাৰে প্ৰেক্টিচ কৰিব এনেকৈ বোৰ্ডত অংকন কৰি পেলাই প্ৰেক্টিচ কৰিব আৰু লগতে এই এবাকাছ টুলছটো এনে ধৰণৰে প্ৰেক্টিচ কৰিব যাতে আপোনাৰ এই বিটছ বিলাকৰ মান কিমান হ'ব তাৰ ওপৰত আপোনাৰ এটা সম্পূৰ্ণ ধাৰণা আহি যায় আৰু সহজতে যাতে আপোনাৰ মগজুত এটা ক্ৰিয়া কৰিলে আপোনাৰ যিকোনো এটা মান আপুনি নিৰ্ণয় কৰিব পাৰে ঠিক তেনেকৈ আপুনি নিজে কৰিবই আপোনাৰ ল'ৰা ছোৱালীক
আপোনাৰ ছাত্ৰ ছাত্ৰীকো এনেকৈ বোৰ্ডত অংকন কৰি লৈ প্ৰেক্টিচ কৰিবলৈ দিব প্ৰথমতে, আৰু তাৰ পিছত আপুনি এই এবাকাছ টুলছটো ব্যৱহাৰ কৰি পেলাই এই এবাকাছ টুলছত এনেকৈ তেওঁলোকক প্ৰেক্টিচ কৰিবলৈ দিব। যেতিয়ালৈকে তেওঁলোকৰ মনত নাথাকে, যেতিয়ালৈকে তেওঁলোকৰ এই মানবিলাক মুখস্থ হৈ নাযায়, যিকোনো এটা মান পোৱাৰ লগে লগে তেওঁলোকে যেতিয়ালৈকে মানে খৰৱেই কৰিব নোৱাৰা হৈ যায়, তেতিয়ালৈকে তেওঁলোকক প্ৰেক্টিচ কৰাব। ঠিক আছে, ধন্যবাদ।